কেনেকুৱা নমস্কাৰ মই প্ৰাঞ্জলপতি বৰুৱা স্বাগতম জনাইছোঁ মোৰ জুইহতীয়া ল'ৰা ব্লগ চেনেলটোলৈ আৰু গাইজ বন্ধুসকল আহক আজি এটা নতুন এটা ভিডিঅ' আজি আৰম্ভ কৰোঁ আৰু গাইজ ইয়াৰ আগৰ ভিডিঅ'টো দিছিলোঁ ব্লগটো দিছিলোঁ আপোনালোকে চাই নাই কমেণ্ট কৰি জনাব আজি আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইবিলাক কি বস্তু এইবিলাক হৈছে এইবিলাক শুকান তামোল এইবিলাক চুপাৰি কৰি খায় মানে এইবিলাক ইয়াতে আছে ইয়াতে টানটো চুপাৰি কৰি খাব পাৰি টানটো আৰু এইটো হৈছে মানে তামোল মানে চুফাৰী তামোল এইবোৰ ৰ'দত শুকুৱাই থৈ দিয়ে চুফাৰী মানে তামোলবিলাক যেতিয়া তামোলবোৰ হৈ যায় শুকান হৈ যায় বাকলি চাকলি নাইকিয়া শুকান হৈ যায় এইবোৰ বুঢ়া হৈ গ'লে এইবোৰ তাত মানে ৰ'দত থৈ দিলে এইবিলাক মানে হৈ যায় বাকলিবিলাক পচি যায় হৈ যায় তাৰপিছত এই বস্তুটো ওলাই তাৰপিছত এইটো মানে বস্তাত ভৰাই দিয়ে চুফাৰী হৈ যায় তেতিয়া বস্তাত ভৰাব পোৱা নাই যদি আৰু এতিয়া ছমাহমান যদি থৈ দিয়ে সম্পূৰ্ণ এতিয়া চুফাৰী হৈ যাব তেতিয়া সম্পূৰ্ণ চুফাৰী হোৱা নাই তথাপিও অলপ চলপ হৈ যায় চুফাৰী আৰু এতিয়া চুফাৰীটো খাব লাগিব ভাতৰ লগত মানে ভাত খাই উঠি এনেকৈ চুফাৰী এনেকৈ খাওঁ আৰু তামোল মই তেনেকৈ নাখাওঁ গতিকে এইটো মানে চুফাৰী তামোলেই হয় তামোলৈ প্ৰায় চুফাৰী বনায় গতিকে এইটো মানে চুফাৰীটো খাব লাগিব ভাত খাই উঠি মহু দি আপোনালোকে কিহে গাইজ বন্ধু বান্ধৱীসকল এইখন দেখিছে এখন ডিছ এণ্টেনাৰ আগতে মানুহৰ ঘৰত ইমান আছিলে আজিকালি মানুহৰ ঘৰত এখন দেখিবলৈকে নাই এখন ডিছ এণ্টেনাৰ আগতে মানুহৰ ঘৰত যেনেকৈ এণ্টেনাৰ আছিলে এইবিলাক তাঁৰৰ যেনেকৈ এণ্টেনাৰবিলাক আছিলে সেইবিলাক এণ্টেনাৰবিলাক আগতে আছিলে তাৰপিছত এইখন আহি গ'ল এইখন অহাৰ পাছত এইখনো মানুহৰ দেখিবলৈ নাইকিয়া হ'ল আজিকালি ইউটিউব ফেচবুকৰ কাৰণে এইখনো নাইকিয়া হৈ গ'ল গতিকে এইখন আজিকালি মানে টিভি খুব কমেই যায় সেইকাৰণে এখন মানুহত কমি গ'ল এখন ডিছ এণ্টেনাৰ এখন দেখিছে ওপৰত লাগিছে বহুত পুৰণা হৈ গ'ল এখন এইবিলাক দাড়িবিলাক যে আছে এইবিলাক নোম দাড়ি এইবিলাক আজি মানে কাটিম বুলি ভাবিছোঁ আজি কাইলৈ কাটিম আৰু এখন ফেন এখন কিমান ফেন কিমান ভাল বেয়া ঘূৰে এখন ফেন আৰু এখন ফেন এনেকৈ লগাই দিব লাগিব পিছফালে চুইচটো আছে এইখনত পিছফালে এইটো চুইচ লগাই দিব লাগিব নতুনকৈ আৰু আজি মানে বতৰটো অলপ মানে গোমাইছে মানে হয়তো বৰষুণ দিব মানে ঠায়ে ঠায়ে বৰষুণ দি আছে আৰু মানে বৰষুণ দিলে ভাল হ'ব এতিয়া মানে অলপ গোপনি উঠি আছে গতিকে বৰষুণ দি দিলে মানে অলপ ঠাণ্ডাটো আহি যাব বহুত ভাল হ'ব বন্ধু বান্ধৱীসকল গছবিলাক দেখিছোঁ ফুলবিলাক আৰু মানে বেছি ফুলি উঠিছে ভাল লাগিছে শুৱনি লাগিছে দেখাত আৰু এইজোপা হালধীয়া যে ফুল যে দেখিছে কি ফুল জানো আপোনালোকে জানে যদি কমেণ্ট কৰি জনাব আৰু এইবিলাক কিবা কিবি ফুল আছে এইবিলাক চুলি নাকাটো অলপ মানে নোম আছে দাড়ি কাটি দিম মানে চুলি মানে থাকিলেও ভাল নালাগে দেখিবলৈ বেয়া চুলিখিনি অলপ মানে হেৰি কৰিব লাগিব অলপ মানে ডিজাইন দিব লাগিব কিবা এটা আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন চুলিবোৰ যদি চুটিকৈ কটা হয় কেনেকুৱা লাগিব আৰু গাইজ বন্ধুসকল আজিৰ ভিডিঅ'টো কেনেকুৱা ধৰণৰ হ'ব আজিৰ ভিডিঅ'টো মানে বেছি দীঘল নহয় দীঘল হ'ব আগৰ ভিডিঅ'টো দীঘল হৈছিলে কিন্তু দীঘল নহ'ব বুলি দীঘল হৈছিলে আজিৰ ভিডিঅ'টো অলপ দীঘল হ'ব গতিকে ধৈৰ্য দি চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াতে ভাত খাবলৈ লৈছোঁ ভাত খাওঁ আৰু ভাজি এয়া দালি মানে মটৰ নহয় বুট দালি এনেকৈ খাওঁ বন্ধু বান্ধৱীসকল ভাত খালোঁ মানে এতিয়া ভাত খাই মানে উঠিলোঁ আৰু দেখিছেনে আজি বৰষুণ দিওঁ কৰি আছিলে অথনি ৰাতিপুৱা এতিয়া আকৌ একদম চেংকৈ ৰ'দহে ওলালে এইফালে ডাৱৰবিলাক আছে কিন্তু বৰষুণ দিয়া চেহেৰাও আছে কিন্তু চেংকৈ ৰ'দটো পূৰা ডাঠকৈ ওলাই আছে ৰ'দটো বন্ধু বান্ধৱীসকল অথনিও মানে ভিডিঅ' কৰা নহ'ল আকৌ এতিয়া মানে ভিডিঅ' কৰিছোঁ আৰু মানে গাইজ আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ এতিয়া মই ঘৰ পালোঁ আহিলোঁ আৰু মানে ভাত বনাইছে আৰু লগত মানে কি আছে খাম ভাত লগত আৰু মানে গাইজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ সেই বন্ধু বান্ধৱীসকল আজি হৈ গ'ল ৰাতিপুৱা ভিডিঅ' কৰিছোঁ আৰু কালি মানে ভিডিঅ' কৰিবলৈ নহ'ল কালি ভাত খালোঁ কালি কিবা মানে পাহৰি যোৱা লিখীয়া হ'ল কালি মানে ভিডিঅ' কৰিবলৈ এতিয়া বন্ধু বান্ধৱীসকল এতিয়া মানে আৰু মানে বন্ধু বান্ধৱীসকল আৰু আজি মানে বৰষুণ দিছিলে কালি খুব ৰ'দ দি আছিলে এতিয়া মানে ৰাতিপুৱা পৰা বৰষুণ মানে ৰাতি এডোখৰৰ পৰা ৰাতি প্ৰায় 3টামান বজাৰ পৰা মানে 3টামান বজাৰ বৰষুণ দি আছে আৰু আমাৰ ইয়াত মানে প্ৰায় বৰষুণ দিয়া আছে আৰু এতিয়াও মানে চিপচিপকৈ বৰষুণ দি আছে বৰষুণটো দিয়াও ভাল লাগিছে তাৰ কালিও মানে অলপকৈ বৰষুণ দিয়া আছে আৰু দি থকাৰ কাৰণে ভাল লাগিছে বৰষুণটো দি থকাৰ কাৰণে
বন্ধুসকল আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ এতিয়া মানে ভাত খাম আৰু ভাত খোৱাৰ পাছত ভিডিঅ'টো মানে শেষ কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ বন্ধুসকল এতিয়া মানে দোকান আহি পালোহি মানে ভাত চাত খালোঁ আৰু ধুনীয়া ভাত চাত খোৱা দেখুৱা নহ'ল এতিয়া মানে দোকান পালোহি আৰু আপোনালোকে যদি ভিডিঅ'টো যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব পাৰি লাইক এটা দিব যদি বাই বাই লগত পুনৰ লগ বিচাৰিছিলে বাই বাই লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ বাই বাই